এটা ভিডিঅ'লৈ স্বাগতম। বিশ্ব পৰিৱেশ দিৱস আজি 5 জুন, সেইকাৰণে বিশ্ব পৰিৱেশ দিৱস। মোৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। ধুনীয়া পৃথিৱীখন ধুনীয়াকৈ ৰখা আমাৰ সকলোৰে দায়িত্ব। পৃথিৱীখন আমাৰ নিজা নহয়, প্ৰকৃতিয়ে ইয়াৰ মালিক। ধুনীয়া পৃথিৱীখন ধুনীয়াকৈ ৰখা আমাৰ সকলোৰে দায়িত্ব। গছ থাকিলেহে মানুহ থাকিব, কাৰণে সকলোৱে গছৰ পুলি ৰুব লাগে। তো আমি ঘৰৰ সন্মুখতে এইবিলাক গছ ৰুইছোঁ। স্বপ্না ইমান ধুনীয়া গছ, ইয়াত আমি বতাহ পাওঁ, উশাহ পাওঁ। তো এইটো হ'ল মানি প্লেণ্ট আৰু এল'ভেৰা, আৰু এইবিলাক আমি নিজে ৰুইছোঁ, মা আৰু মই। তো ইয়াৰ জলকীয়া আৰু নয়নতৰা ৰুইছোঁ। চব গছ ইমান ধুনীয়া হৈছে, ৱাও। মা আৰু মই বহুত কষ্ট কৰিছোঁ, বহুত। এইটো হ'ল জলপাই, এতিয়া আমি এই দুটা ৰুম। তো দোস্ত চব এইবিলাক সেউজীয়া গছ গছনি সেউজীয়া হৈ আছে। দোস্ত ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। তো দোস্ত মই ভাষাৰে বুজাব পৰা নাই। Going around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go, through the wastelands, through the highway. আমি মধুৰিআমৰ পুলি ইয়াত ৰুইছোঁ, আমি এডাল ফুল তাত ৰুইছোঁ। ইয়াত দিছোঁ, ইয়াত ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে আজিকালি লাইক ছাবস্ক্ৰাইব নকৰে। বাই। We'll go.